नमस्कार वेलकम टू माय यूट्यूब चैनल मरমৰ বন্ধু কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে সুস্থ আছে আজি মই আপোনালোকৰ মাজলৈ এটি সৰু ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আমি সকলোৱে দেখাটো যদি অসুস্থ হৈ থাকে আমি কাম কাজ বিৰাট কৰিব নোৱাৰো আপোনালোকৰ দাঁতৰ সমস্যা আছে নেকি আমি বিভিন্ন ধৰণৰ বা বিভিন্ন দোকানৰ পৰা আমি কলগেট বিলাক ব্যৱহাৰ কৰোঁ আজি মই আপোনালোকক দাঁতৰ সমস্যাৰ কিছুমান কথা ক'ম দাঁত কিয় লেতেৰা হয় বা মুখৰ কিছুমান গন্ধ ওলায় চেন ওলায় মানুহৰ মাজত আমি কথা পাতিব নোৱাৰোঁ কিহৰ কাৰণে আমি বিভিন্ন ধৰণৰ কলগেট ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ আমি বহুত দোকানৰ পৰা আনো আমি বহুত দামে দি আনো 10 টকা আছে 20 টকা আছে বিভিন্ন ধৰণৰ দামীও আছে আমি যি পাই তাকে ব্যৱহাৰ কৰোঁ সেই ফলত আমাৰ দাঁতবোৰ লেতেৰা হৈ যায় বা গন্ধ হৈ যায় এতিয়া কোনো টেনশ্যন নাই মই আজি আপোনালোকৰ মাজলৈ এটি প্ৰডাক্ট আনিছোঁ এইটো হৈছে হাৰ্বেল টুথপেষ্ট আপোনালোকে নিশ্চয় দেখিছে এই হাৰ্বেল টুথপেষ্ট এইটো আপুনি যদি ব্যৱহাৰ কৰে আপোনাৰ দাঁতৰ সমস্যা আৰু একেবাৰে নাইকিয়া হৈ যাব আপুনি এই প্ৰডাক্টটো এবাৰ ব্যৱহাৰ কৰি চাওক আৰু আপোনালোকে সুস্থ হ'ব আপোনালোকে আৰু কিমান দিন আৰু এই জিটি কলগেট ব্যৱহাৰ কৰিব মই এই হাৰ্বেল টুথপেষ্টটো মই ৰেগুলাৰ ইউজ কৰোঁ আৰু মোৰ দাঁতৰ সমস্যা বৰ্তমান নাই আপোনালোকে মোৰ দেখিছে মোৰ কোনো দাঁতৰ সমস্যা নাই মই ৰেগুলাৰ ব্যৱহাৰ কৰোঁ আপোনালোকে ব্যৱহাৰ কৰক এই হাৰ্বেল টুথপেষ্ট আৰু আপোনালোকে এই হাৰ্বেল টুথপেষ্টটো পুৰা ইউজ কৰক আৰু কণ্টিনিউ মই যাতে আপোনালোকে ভিডিঅ'ত মই নাম্বাৰটো দিম কণ্টেক্ট নাম্বাৰ দিম আপোনালোকক যদি লাগে কল কৰিলে হ'ল আৰু এই দাঁতৰ সমস্যাবোৰ মই কি গুণ আছে এই কলগেটটোৰ মই আপোনালোকক কৈ আছোঁ 1 নম্বৰতে দাঁত চাফা কৰিব আমি যিবিলাক দোকানৰ পৰা কিনি আনো সেইবিলাকে কাম নিদিয়ে এই যে হাৰ্বেল টুথপেষ্টটো ব্যৱহাৰ কৰে আপোনালোকে 2 দিন 3 দিন ঘঁহি পুৰা 100% গেৰাণ্টি পাব আপোনালোকে ব্যৱহাৰ কৰক এই হাৰ্বেল টুথপেষ্টটো আপোনালোকৰ মুখৰ দুৰ্গন্ধ দাঁতেৰি তেজ ওলা পুজ ওলা সকলো নাইকিয়া হৈ যাব এই হাৰ্বেল টুথপেষ্টটোত আৰু মই বহুত ল'ৰা ছোৱালীৰ মুখেদি শুনিছোঁ কিছুমানে চিৰতা ছোৱালী কৈ বোলে মোৰ দাঁত অনাবৰত বিষাই থাকে মই দোকানৰ পৰা কলগেট আনো সেই কলগেটে কাম নিদিয়ে চ' বন্ধুসকল এই হাৰ্বেল টুথপেষ্টটোৱে দাঁতৰ বিষ 100% গেৰাণ্টি আছে নাইকিয়া হৈ যাবই আৰু আপোনালোকে যিটো বস্তু ইউজ কৰে সেইটোৱে ৰেগুলাৰ ইউজ কৰিব লাগে আপোনালোকে আজি এইটো কৰিব কালি সেইটো কৰিব পৰহি আৰু নেক্সট সেইটো কৰিব তাৰপিছত দাঁতৰ সমস্যা বহুত হয় সেইকাৰণে কৈছোঁ মই আৰু এই কলগেটটোৱে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব আপোনালোকে এই কলগেটটো ঘঁহিলে চ' বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ ইয়াৰ এইটো প্ৰডাক্টৰ বিষয়ে ক'লোঁ নেক্সট আৰু ভিডিঅ'ত মই আপোনালোকক ক'ম আৰু কেনেকুৱা ধৰণৰ মোৰ প্ৰডাক্ট আছে কি কাম কৰে সকলো A to Z আপোনালোকক ক'ম আৰু মোৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মই ভিডিঅ' এৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব আৰু প্ৰথমে চাব পাৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই